হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বহুত দিনৰ বিৰতিৰ পিছত আজি আপোনালোকৰ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ। আজি যিহেতু ছানডে, আজি আমি ওলাই আহিছোঁ। এতিয়া যাম বুলি ভাবিছোঁ গণেশগুৰি। বৰ্তমান আমি ছুপাৰ মাৰ্কেট পাইছোঁহি, জাষ্ট ওলাই আহিছোঁ আৰু। এয়া অফিচৰ ছাইডৰ ৰাস্তাইদি আহি আছোঁ। এতিয়া আমি পাইছোঁহি গণেশগুৰি ফ্লাইঅভাৰৰ তলত। এয়া বজাৰ। আমি ঘৰত থাকোঁতে ইমান ৰ'দ দিয়া নাছিলে, কিন্তু এতিয়া ৰ'দ দিছে। নাজানো আৰু দিনটো চাগে এনেকৈ ৰ'দ দি থাকিব। আমি গণেশগুৰি পালোঁহি, এতিয়া খোজকাঢ়ি আহি আছোঁ। এয়া গণেশগুৰি ৰাস্তা কাষৰ বজাৰসমূহ। আজি ছানডে, ইমান মানুহ নাই। ছানডে গুৱাহাটী বন্ধ থাকে। এতিয়া আমি পালোঁহি কাপোৰৰ দোকান। এতিয়া কাপোৰৰ বজাৰ অলপ কৰিম। কাপোৰ লৈ হ'ল, এতিয়া আমি ওলাই আহিলোঁ। এতিয়া আমি বিচাৰি আছোঁ চেণ্ডেলৰ দোকান। ফাইনেলি আমি চেণ্ডেলৰ দোকান পালোঁহি। শাহুমা আৰু এওঁৰ কাৰণে চেণ্ডেল ল'ম এতিয়া। এওঁ কেমেৰা আগতে ইমান ভাল নাপায়, আমি দুয়ো একেলগে। মই ব্লগ বনাই ক'ৰবাত পালোঁহি, এওঁ পিছতে থাকি আহিলে। পিছলৈ ঘূৰি চাইছোঁ, এওঁ নাই। হয়, দূৰত ৰখি দিলোঁ সেইকাৰণে। এতিয়া আমি গৈ আছোঁ, ৰ'দত ঘূৰি ফুৰিছোঁ আৰু দুয়োজনে। আমাৰ দোকানতে ভাল বজাৰ কৰিবলৈ। একেটা ঠাইতে বা একেখন দোকানতে সকলোবোৰ বস্তু পোৱা যায়, কিন্তু গুৱাহাটীত এটা বস্তুৰ কাৰণে বহুত দূৰ ঘূৰিব লাগে। উফ ৰাম, ভাগৰ লাগি গৈছেগৈ আৰু। আমি ৰাতিপুৱা অকল চাহ খাই আছিলোঁ, এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ। সৰু ৰেষ্টুৰেণ্ট টাইপ। আমিয়ে ফাৰ্ষ্ট কাষ্টমাৰ, দোকান খুলিছেহে এতিয়া। আমি আজি সোনকালে আহিলোঁ বজাৰ কৰিবলৈ, পিছলৈ ৰ'দ দিব বুলি ভাবি। খাব আহিছোঁ যিহেতু, এতিয়া মাছখন খুলি লওঁ। আমি অৰ্ডাৰ দিছিলোঁ চিকেন ৰোল। এতিয়া আমি চিকেন ৰোল খাওঁ, আপোনালোকে চাই থাকক। আপোনালোকৰ মাজত কোনে কোনে চিকেন ৰোল খাই ভাল পায় জনাবচোন কমেণ্ট কৰি। মোৰেও যিহেতু কেমেৰা আগত ওলাই বেয়া পায়, মোকে চাই থাকক আৰু, উপায় নাই।
আনাৰস ল'লোঁ। আনাৰসৰ যোৰা বোলে ইয়াত 100 টকা। পকা অমিতা দেখিলোঁ, পকা অমিতা এটা ল'লোঁ। এটা দাম 70। ইমান দাম। আপোনালোকৰ ফালে ইয়াৰ বস্তুবোৰৰ দাম কেনেকুৱা জনাবচোন। গণেশগুৰি এখন পাচলি বজাৰ। পিছবেলা আহিব লাগে 2টামান বজাৰ পিছত। প্ৰতিটো পাচলি 1.5 কেজিকৈ পলিথিনত বান্ধি 20 টকাকৈ বিক্ৰী কৰে। এতিয়া আমি ল'ব আহিছোঁ পাচলি অলপ লওঁ। বেছি নলওঁ, বেছি ল'লে পকি যায়। নাজানো আৰু কি দৰৱ দিয়ে সিহঁতে। আজি আনিলে কাইলৈ পকিয়ে যায়। এতিয়া আমি ঘৰলৈ ৰাওনা হ'লোঁ। হাৱাই এতিয়া আমি পালোহি ছুপাৰ মাৰ্কেট। মাংস ল'ম আৰু ঘৰৰ ৰেচন অলপ বজাৰ কৰিম। মোক এৰি ক'ৰবাত পালাগে। তেৰি পিছে পিছে মেৰি আগে আগে তু, এহে পাচলি বজাৰ, এহে গেলামালৰ দোকান। এওঁ পিঁয়াজ বচাত ব্যস্ত আৰু মই ৰখি আছোঁ, ব্লগ বনাই আছোঁ আপোনালোকৰ কাৰণে। চাই থাকক। এতিয়া মই ষ্টেচনাৰীৰ দোকানত। চুইগি। এই আমাৰ ঘৰৰ কাষৰ ৰাস্তাটোৱেদি গাড়ী দেখিছে কিমান। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এনেকৈ আৰু। কেতিয়ানো মেইন ৰাস্তাটো বনাই হয়, তেতিয়াই যদি অকণমান আৰু ভাল হয় আৰু অহা যোৱা কৰিবলৈ। এতিয়া আমি আগৰ ৰাস্তাটোৱেদি সোমাম ঘৰলৈ। हम जो चलने लगे हैं ए रास्ते। ঘৰত নেমু চৰবত বনাই খাই ল'লোঁ। এণ্ড ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।